So finally station ahi so আমাৰ বেকপেক হৈ গ'ল আৰু আমি এতিয়া যাবৰ কাৰণে ৰেডি আমি এতিয়া ওলাই যাওঁ হোটেললৈকে কিবা পেকিং কৰি ল'ম মানে ৰুটি চব্জি পেক কৰি আমি খাবৰ কাৰণে ট্ৰেইনত আৰু আমাৰ ট্ৰেইন আছে দুপৰীয়া 2:55 মানত আৰু এতিয়া আমি হোটেললৈকে ওলাই যাওঁ তো ট্ৰেইনত খোৱাৰ কাৰণে লাঞ্চ লৈ লোৱা হ'ল এতিয়া ৰুমত গৈ কিনে ৰেডি হয় ডাইৰেক্ট ষ্টেচন গৈছোঁ আমি ষ্টেচন যাব ৰেডি হ'লোঁ আৰু ষ্টেচন ইয়াৰ পৰা এতিয়া ডাইৰেক্ট টেম্পো এখন ভাড়া কৰি ডাইৰেক্ট ষ্টেচনলৈকে যাওঁ আৰু তো ফাইনেলি ষ্টেচন আহি পালোঁ আৰু এতিয়া প্লেটফৰ্মত গৈ ট্ৰেইনৰ অপেক্ষাত ট্ৰেইনত বহি আৰু শান্তি চ' গৈ থাকোঁতে অসমীয়া গ্ৰুপ এটা লগ পালোঁ অলপ তেওঁৰ লগতে অকণমান কথা পাতিছোঁ বাকী যি কি নহওক বাৰু এতিয়া ট্ৰেইনত আহি পেলাই আহি আছোঁ আমি আজি পামগৈ চাগে 11টামান বজাত মানে যি কি নহওক গোটেই যাত্ৰাটো আমাৰ গোটেই ফেমিলি মেম্বাৰে মানে বঢ়িয়া লাগিছে এতিয়া আৰু নেক্সট আমি ফিউচাৰ প্লেনিং কৰিমগৈ কিবা এইখিনিয়ে আৰু এক্সপিৰিয়েঞ্চ মোটামুটিকৈ ভালেই লাগিছে আৰু তো আপোনালোকৰ ঘৰ ক'ত ক'ত কৈ দিব পাৰিব নেকি ক'ত আপোনালোকৰ ক'ব পৰা যাব আমাৰ এনে পাঠশালাত ঘৰ আমাৰ আমি চব পাঠশালাৰে এওঁ হয় আৰু এখেতসকলৰ হ'ল পাঠশালা নিত্যানন্দ আৰু এখেতসকলৰ পাঠশালা দহিংৰি আৰু এটা পৰিয়াল আছে আমাৰ এখেতলোকৰ এনেই গুৱাহাটীত অৰিজিনেলি এওঁলোকৰ নলবাৰীলৈ আৰু এইখিনিতো চব এতিয়া চব পাঠশালাৰে মানে মেক্সিমাম পাঠশালাৰ মানুহ আছে এইখিনিয়ে আৰু মোটামুটিকৈ ভাল লাগিছে আৰু আমাৰ ট্ৰিপটো কিবা যদি প্ৰথমতে ইউটিউবাৰ হিচাপে ধন্যবাদ দিলোঁ আৰু তুমি আগবাঢ়ি যোৱা সকলোকে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে হ'ল আৰু প্ৰথমতে কিন্তু পুৰীত যাওঁ সকলোৱে এবাৰ চাই পেলাই সকলোৱে এবাৰ যোনে যোৱা নাই এবাৰ চাই আহিব লাগে নেক্সট তোমাৰ অটো অলা কেইটামানক চাব লাগে কেনেকুৱা তাত পৰিস্থিতিৰ সন্মুখীন হয় নেক্সট আপুনি সাগৰত গৈ মাছ পিছলা মাছ বা যিকোনো মাছ খাব পাৰে গৈ আৰু ধুনীয়াকৈ সকলোৱে এবাৰ বয়সীয়া সৰু ডাঙৰ সকলোৱে চাব পাৰে একদম ধুনীয়া ইস্কন মন্দিৰত যাব পাৰে তাত ভোগৰ ব্যৱস্থা আছে খাব পাৰে তাৰপিছত পুৰী মন্দিৰত গৈ জয় জগন্নাথ গৈ পেলাই আপোনাৰ ফ্লেগ হষ্টিংটো চাব পাৰে আবেলি 4:55 তাতে চাব পাৰিব নেক্সট আপোনালোকৰ যিবিলাকে মানে আৰু ধৰক ভাবিছে আৰু পুৰী এবাৰ যাম কিন্তু দেৰি নকৰিব মোৰ দেৰি হৈ গ'ল আগতে যাম বুলি ভবা নাছিলোঁ কিন্তু হঠাৎ মনোজ দা হঠাতে কৰি দিলে টিকটটো যাব সেইকাৰণে আগবাঢ়ি আহিলোঁ মা দেউতা ৱাইফ গোটেই ঘৰৰ ফেমিলি আহিছে ভাল লাগিছে আইতাজনী লগত আহিছে এই আইতাজনীৰ নাম শুনিবৰ কাৰণে সকলোৱে তাতে বিখ্যাত হৈ পৰিছিল আমি ইস্কন মন্দিৰ বা যিকোনো আমি চান টেম্পলত গৈছিলোঁ টেম্পলতো আইতাই আমাক গাড়ীখনত গোটেই জমাই গৈছে গোটেই নাম গাই গৈছে সেইকাৰণে আমি সকলোৱে মানে আইতাৰ লগত গোটেই নাম ধৰি এটা আৰম্ভ কৰিছোঁ আইতাৰ নামে ষ্টাৰ্ট কৰক শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে লাগিছে এইজনী নাচনী এৰিব নোৱাৰো লৈ যাওঁ লাগিছে এইজনী নাচনী চিনু লাগিছে এইজনী নাচনী লাগিছে এইজনী নাচনী এৰিব নোৱাৰো লৈ যাওঁ লাগিছে মোৰ এতিয়া পুৰীৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈ আহিছোঁ তাৰে মাজতে আমাৰ এজনী ধুনীয়া বাইদেৱে আমি গান গাই থাকোঁতে নাচিবলৈ নিজে উজ্জীৱিত কৰি আমাৰ সন্মুখলৈ আগবাঢ়ি আহিছে সেইকাৰণে মই বাইদেউক দুই এষাৰ ক'বলৈ আৰম্ভণি কৰিছোঁ নমস্কাৰ মোৰ নাম কবিতা বৰা ঘৰ নগাঁৱৰ উৰিয়া গাঁৱত মই কৰ্মসূত্ৰে শংকৰদেৱ নগৰত মানে লগ পাইছিলোঁ মানে পেস্কাৰ হিচাপে কাম কৰি আছোঁ আজি গত 30 মাৰ্চত মই কামাখ্যা পুৰীলৈ বুলি
কিন্তু দুৰ্ভাগ্যক্ৰমে সেইদিনা ৰেলখন মানে লেট আছিলে, সেইটো কাৰণে সময়ত আহিব নোৱাৰিলোঁ। 4.5 ঘণ্টা দেৰিকৈ ৰেলখনত উঠিলোঁ। উঠি আমি 1 তাৰিখে গৈ পুৰী পালোঁগৈ। আৰু 1 তাৰিখৰ পৰা যোৱাকালি আপোনাৰ 2:57 আমি ৰেলত উঠিছোঁ। আহি আজি এইখিনি সময়ত আমি কোচবিহাৰ পাৰ হৈ নিউ বঙাইগাঁও পাৰ হৈ আহিলোঁ। তাৰপিছতে এনেকুৱাতে আমাৰ দবাটোৰ পৰা আহি অলপ আমাৰ ইয়াতে বাইদেউহঁত আছে, বাইদেউহঁতক লগ পাবলৈ বুলি আহিলোঁ। দেখিলোঁ ধুনীয়া দুটামান ডেকা ল'ৰাই মানে বিহু মাৰি আছে, নাম গাই আছে। শংকৰদেৱৰ কৃষ্টি বিহু আমাৰ তেজত, আমাৰ প্ৰাণত, আমাৰ হীৰাই বিহু। গতিকে বিহু যদি শুনো আমি য'তেই নাথাকোঁ, আমাৰ মানে এপাক কঁকাল ঘূৰাবলৈ মন যায়। যিসকলে নাচিব নাজানে সেই সকলোৰ মানে কঁকালটো ঘূৰাই। চ' আজিলৈ ইয়াতেই সমাপ্ত। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভিডিঅ' আপোনালোকে কি টপিকত চাব বিচাৰে নিশ্চয় কমেণ্টত জনাব। ধন্যবাদ।